Hello guys, welcome to my channel Sandrasmita Azwal and কি খবৰ আপোনালোকৰ? Welcome to my other video. It's a mini vlog, not a long video. So by the way, মই মানে জাগাত যাব কাৰণে ওলাইছিলোঁ এতিয়া। তো তাৰে আগত মানে মই ভাবিলোঁ কিবা এটা কৰিম। তো সেই কামটো মই কি কৰিম আপোনালোকক মই দেখাম এতিয়া। ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। So guys, মই এতিয়া এইবিলাক লৈ লৈছোঁ মোৰ সামগ্ৰী। এতিয়া মই কিবা এটা ৰেচিপি বনাওঁ আপোনালোকে খাই পাইছে চাগে ইনষ্টাত বহুত ভাইৰেল হৈ আছিলে মই খাইছিলোঁ কিন্তু মোৰ ভাল লাগিছিলে আৰু এবাৰ বনাম মানে মই এতিয়া খাম আপোনালোকক দেখাম হা আপোনালোকে চাই যাব মই গেছটো জ্বলাই ল'লোঁ এতিয়া মানে ফাৰ্ষ্ট পানী দিব লাগিব অ'কে মেগী দিবা কিন্তু ফাৰ্ষ্ট পানী লাগিব মেগী দিব পানী দি দিলোঁ দেন এইখিনি অকণ গৰম কৰিম দেন আপোনাৰ আছে ইয়াতে পপকৰ্ণ ত' ফাৰ্ষ্ট এইটো দিম So guys, এইটো মেল্ট হৈ যেতিয়া যাব ন তেতিয়া একদম ভালকে মেল্ট হ'ব লাগিব তাৰ পিছতে আমি মেগীটো দিম মানে ঠিক আছে এইটো অকণ মেল্ট হৈছে এইটো মেগীৰ নাম হৈছে মানে পপকৰ্ণ চীজ মেগী মোৰ তাতে চীজ নাই বৰ্তমান তো মানে এইবিলাক অলপ যোগাৰ আৰু একো দি দিওঁ মানে কম হৈ যাব তো মই টোটেল 4 চিপছ দিছোঁ দেন এইখিনি মেল্ট হ'ব লাগিব ভালদৰে মেল্ট হোৱাৰ পিছত আমি মেগীটো দি দিম এণ্ড বম টেষ্টি লাগে বম টেষ্টি লাগে মানে খাই চাব আৰু মানে এইবিলাক দেখিয়ে ফকতীয়া টাইপ ভাল লাগে Guys, মানে মেগীটো এতিয়া দি দিব আপোনালোকে বঢ়িয়াকৈ দি দিব যে পেকেট খাই গাইজ এতিয়া আপুনি মছলাটো দি দিব অকণ মই খাই দিব ৰ'ব উঠাই খাই বেছি বেছি ন মই মানে খাওঁৱেই মানে আৰু খাম মানে এক পেকেটৰ মানে আদা মছলা মই উঠাই খাওঁ আদাৰে মই মেগীত দি খাওঁ গাইজ মেগীটো এনেকুৱা হৈছে যেতিয়া অকণমান মানে আমুল তাজা দি দিব হৈ যাব ইটছ ৰেডি বাট লাষ্টত আৰু এটা বস্তু দি দিব মানে চিলি ফ্লেক্স আছিলে আৰু মই দিম আৰু বেছি লাগে এয়া গাইজ মোৰ হৈ গ'ল মেগী এতিয়া মই খাম একদম ক্ৰিমি চীজ মেগী আৰু পুৰা মজা আৰু গাইজ এতিয়া মই খাম এতিয়া গাইজ ওলালোঁ মই এণ্ড মই এইটো মিনি ব্লগটো মই এইখিনিতে সামৰণি কৰিলোঁ মই জাষ্ট এটা মানে এটা ৰেচিপি এটা দেখুওৱা টাইপে হ'ল বাৰু তেনেকৈ কিবা এটা দেখালোঁ আপোনালোকে ভাল লাগিলে আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড মই আকৌ এটা নতুন ভিডিঅ' লৈ কিনে আপোনালোকৰ আগত আহিম সোনকালে